এতিয়া যাই আছোঁ দোকানত আৰু এনেও লেট হ'ল আৰু উপায় নাই, লেট হ'লেওতো যাব লাগিব ন। তো সেইকাৰণে আজি অলপ দেৰিকৈ ওলালোঁ আৰু যাই আছোঁ এতিয়া আৰু পামেই আৰু অলপ টাইম আছে আৰু তো দোকান যাই কিনে দোকান চোকান খোলোঁ, তাৰপিছত আৰু মাক থ'ব যাব লাগিব মাহঁতৰ ঘৰত আৰু এইফালে ধুব মাহঁতৰ ঘৰত থৈ কিনে মাক তাৰপিছত মই আহিলোঁ আৰু দোকানলৈকে যাই কিনে আৰু ঘৰত যাম। তাৰপিছত ঘৰত যে কিবা কিবি কাম আছে, কাম চাম কৰিম আৰু দোকানত যিহেতু দাদাই আছে অলপ কাম আছে ঘৰত, কাম চামখিনি কৰোঁ আৰু নিব আহিব লাগিব মাক আৰু এটা আৰু এইফালে মাক থৈ আহিছিলোঁহে মামাহঁতৰ ঘৰত। তাৰপিছত 2টামান বাজিল আৰু মায়ে আৰু মাতিলে দে নিব তাৰপিছত আৰু আনবা গ'লোঁ। এতিয়া আনবা যাই কিনে এতিয়া যাই আছোঁ ঘৰলৈকে আৰু মাক থৈ কিনে আৰু দোকানত আহিবলৈ কালি যিহেতু বজাৰ আছে তো সেইটোৰ কাৰণে তো সোনকালতে আহিব লাগিব আৰু দোকানত কাম চাম আছে, বহুত কিবা কিবি কাম চাম থাকে বজাৰ আগৰ দিনতো কিমানখিনি কাম থাকে জানে আপোনালোকে। তো সেয়া আৰু এতিয়া যাই আছোঁ ঘৰত মাক থৈ আহোঁ আৰু যিহেতু ঘৰত কোনো নাছিল না তো ঘৰত আহি দেখিলোঁ বা ইয়াৰ ফূৰ্তি মায়ে অহা পাই আৰু মই আহিলোঁ, সেইকাৰণে মোক দেখি কিনে বিৰাট ফূৰ্তি আৰু কিবা কিবি কৰি থকা হ'ল। তো সেইটোৰ কাৰণে তো এতিয়া যাওঁ আৰু দোকানলৈকে ইয়াক আৰু এতিয়া যাই আছোঁ দোকানলৈকে আৰু মানে কি দোকানত কাম চাম আছে, কাম চাম কৰোঁ আৰু দাদা যিহেতু আছে সি একলাই নৰে তো সেইটো কাৰণে কিবা কিবি মাল চাল ল'ব লগা আছে, লৈ চৈ কিনে সেনেকৈ আৰু দিনটোতো এনেকৈ গ'ল। একবাৰ থ'বা গ'লোঁ মাক, একবাৰ আনবা গ'লোঁ মামাহঁতে। তো আজিলৈকে মানে লগ পাইছোঁ নেক্সট ব্লগত। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি চলো বাই।